মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱাটো ক্লাছত বনজ সম্পদৰ দুটা দফা ইতিমধ্যে আলোচনা কৰি গৈছোঁ। আজি আমি বনজ সম্পদৰ তৃতীয় তথা শেষৰটো দফা আলোচনা কৰিম। যোৱা দুটা ক্লাছত আমি পাইছিলোঁ অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ মূল্যৱান কাঠ, গছ-গছনি তথা প্ৰাণী আৰু জীৱ-জন্তুৰ বিষয়ে। আজি আমি আৰু এটা দফা আলোচনা কৰিম। সেই দফাটোত কি আছে আমি ভালদৰে মন কৰি চাম। অসমৰ শাল, চেগুন, তিতাচপা, শিশু, কৰৈ আদি উদ্ভিদৰ কাঠ বৰ মূল্যৱান। অসমৰ হাবি বননিৰ বনাঞ্চলৰ বুকুত শাল, চেগুন, তিতাচপা, শিশু, কৰৈ আদি উদ্ভিদৰ কাঠ পোৱা যায়। এই কাঠ আৰু বেতেৰে মানুহে বিভিন্ন ধৰণৰ আচবাব আৰু দৈনন্দিন জীৱনত ব্যৱহৃত বহুতো সা-সৰঞ্জাম তৈয়াৰ কৰি লয়। আমি ইতিমধ্যে জানো যে বিচনা, টেবুল, চকী ইত্যাদিবিলাক নিৰ্মাণ কৰিবৰ বাবে আমাক কাঠ লাগে। গতিকে এইবিলাক হৈছে আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় কিছুমান বস্তু। এই বস্তুবিলাক আমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ কাঠ আৰু বেতেৰে। আৰু সেই কাঠ আৰু বেত ক'ত পোৱা যায়? অসমৰ বনাঞ্চলৰ বুকুত পোৱা বিভিন্ন ধৰণৰ মূল্যৱান উদ্ভিদৰ পৰা। অসমৰ হাবিত বহুতো ঔষধি গুণযুক্ত উদ্ভিদ পোৱা যায়। ইতিমধ্যে আমি আগৰ ক্লাছসমূহত আলোচনা কৰি আহিছোঁ যে অসমৰ হাবিত বহুতো মূল্যৱান উদ্ভিদ আছে যিবিলাক খুব বেছিকৈ ঔষধি গুণযুক্ত। অসমৰ হাবিৰ পৰা খৰি, ফল-মূল, ৰবৰ, ঔষধি গুণযুক্ত উদ্ভিদ, খেৰ আদি সংগ্ৰহ কৰি ইয়াত মানুহে জীৱিকা নিৰ্বাহ কৰে। অৰ্থাৎ অসমৰ হাবিত যিসমূহ মূল্যৱান উদ্ভিদ পোৱা যায়, সেইসমূহ মূল্যৱান উদ্ভিদৰ পৰা কিন্তু বহু লোকে জীৱিকা নিৰ্বাহ কৰি আছে, অৰ্থাৎ নিজৰ পেট প্ৰৱৰ্তাই আছে দৈনন্দিন জীৱনত। সেইসমূহ হৈছে খৰি। খৰি আমি ইন্ধনৰ কামতো ব্যৱহাৰ কৰোঁ, ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। লগতে খৰি বজাৰত বিক্ৰী কৰি কিছুসংখ্যক লোকে ব্যৱসায় কৰি আছে, যাৰ পৰা তেওঁলোকৰ জীৱিকা নিৰ্বাহ হৈ আছে। ফল-মূল আমি খোৱা কাৰ্যত ব্যৱহাৰ কৰোঁ। ফল-মূল বিক্ৰেতাসকলে ফল-মূল বিক্ৰী কৰি পেট প্ৰৱৰ্তাই আছে। ঔষধি গুণযুক্ত উদ্ভিদ আমি দেখোঁ যে কিছুমান ফুলৰ ব্যৱসায়ীসকলে ঔষধি গুণযুক্ত কিছুমান উদ্ভিদ বা অন্যান্য কিছুমান ফুল, ধুনীয়া ধুনীয়া ফুল বিক্ৰী কৰি তেওঁলোকে পেট প্ৰৱৰ্তাই আছে। আৰু খেৰৰো আমি জানো ব্যৱসায়ী আছে। খেৰৰো ব্যৱসায় কৰে মানুহে। খেৰৰ ব্যৱসায় কৰিও মানুহে জীৱিকা নিৰ্বাহ কৰে। গতিকে এনেধৰণে বিভিন্ন ধৰণৰ। লগতে আৰু এটা দিছে ৰবৰটো এটা ৰবৰ হৈছে এটা উল্লেখযোগ্য ব্যৱসায়। ৰবৰৰ ব্যৱসায় কৰি অসমৰ বহুকেইটা পৰিয়ালে বৰ্তমান অৱস্থাত পেট প্ৰৱৰ্তাই আছে। ৰবৰৰ খেতিটো আমি ব্যাপক হাৰতো কৰিব পাৰোঁ বা ক্ষুদ্ৰ উদ্যোগ হিচাপেও ৰবৰৰ খেতি বৰ্তমান সময়ত গঢ়ি উঠা দেখা গৈছে। এই ধৰণে অসমৰ হাবি বননিত পোৱা বিভিন্ন উদ্ভিদৰ সহায়ত বিভিন্নজন ব্যক্তিয়ে জীৱিকা নিৰ্বাহ কৰে। ব্যৱসায়িক ভিত্তিত অসমত উৎপন্ন হোৱা শাল, চেগুন, কাঠ আৰু ঔষধি গুণযুক্ত উদ্ভিদ দেশৰ বাহিৰলৈও পঠিওৱা হয়। অৰ্থাৎ দেশৰ বাহিৰতো এনেধৰণৰ মূল্যৱান কাঠসমূহৰ চাহিদা আছে। আৰু এনেকৈয়ে দেশৰ বাহিৰলৈ আমাৰ অসমৰ পৰা এই মূল্যৱান কাঠসমূহ যায়, যি আমাৰ অসমৰ যিটো অৰ্থনৈতিক দিশ, সেই অৰ্থনৈতিক দিশটোক সবল কৰাত যথেষ্ট পৰিমাণে সহায় কৰে বুলি ক'ব পাৰি। এই বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি অসমত জুইশলা, প্লাইউড, কাগজ আৰু ৰেচম আদি উদ্যোগ গঢ়ি উঠিছে। আমি জানো প্লাইউড, জুইশলা আদি নিৰ্মাণ কৰিবৰ বাবে আমাক কাঠৰ প্ৰয়োজন। আৰু কাগজ আমি জানো কাঠৰ পৰা কাগজ হয়। আৰু ৰেচম হৈছে এটা বিশেষ ধৰণৰ সূতা। সেই বিশেষ ধৰণৰ সূতাৰে কাপোৰ বোৱা হয়। এনেধৰণৰ কিছুমান উদ্যোগ অসমৰ এই বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰিয়ে অসমত গঢ়ি উঠিছে। গতিকে এই দফাটোত আমি উপলব্ধি কৰিব পাৰিছোঁ বা বুজিব পাৰিছোঁ যে অসমত থকা বিভিন্ন মূল্যৱান উদ্ভিদ, বিভিন্ন মূল্যৱান কাঠ আদিয়ে কেৱল অসমৰ শোভা বৰ্ধন কৰাই নহয় বা বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰাই নহয়, অসমৰ যিটো ব্যৱসায়িক দিশ, সেই ব্যৱসায়িক দিশটো সবল কৰি বিভিন্নজন লোকৰ পেট প্ৰৱৰ্তোৱাৰ সুবিধা কৰি দিয়াৰ লগতে অসমৰ অৰ্থনৈতিক দিশটোক টনকিয়াল কৰাত যথেষ্ট পৰিমাণে সহায় কৰি আহিছে। কাৰণ এইসমূহ যিবিলাক মূল্যৱান গছ বা মূল্যৱান ঔষধি গুণযুক্ত উদ্ভিদ, এইবিলাকৰ ওপৰত ভিত্তি কৰিয়ে
বিভিন্ন সময়ত বিভিন্ন উদ্যোগ অসমত গঢ় লৈ উঠিছে। এতিয়া তোমালোকৰ আজিৰ কাম হ'ব এই দফাটো ভাল ধৰণে পঢ়ি ইয়াৰ যিখিনি প্ৰয়োজনীয় কথা সেইখিনি মনত ৰাখিবলৈ চেষ্টা কৰা। তাৰ লগতে এখন তোমালোকক তালিকা দিয়া হৈছে, তোমালোকে ভালকৈ মন কৰা। ওপৰত উল্লেখ কৰা বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি তলৰ তালিকাখন সম্পূৰ্ণ কৰা। তোমালোকক ইতিমধ্যে মই বনজ সম্পদ যিটো খণ্ড, সেই খণ্ডটো আজি সামৰিছোঁ। ইয়াৰ পিছত আমি পৰৱৰ্তী যিটো প্ৰাকৃতিক সম্পদ আছে সেই বিষয়ে আলোচনা কৰিম। আজিৰ এই খণ্ডটো সামৰাৰ পাছত তোমালোকৰ কাম হ'ব এই তালিকাখন সম্পূৰ্ণ কৰা। প্ৰথমতে তোমালোকে লিখিব লাগিব বনজ উদ্ভিদৰ নাম, অৰ্থাৎ আমি অসমৰ হাবি বননিত কি ধৰণৰ উদ্ভিদ পাওঁ, সেই উদ্ভিদসমূহৰ নাম কেইবিধমানৰ নাম তোমালোকে এই তালিকাখনত লিখিব লাগিব। দ্বিতীয় ভাগটো দিয়া হৈছে হাবিত থকা চৰাইৰ নাম। আমি ইতিমধ্যে যোৱাটো ক্লাছত আলোচনা কৰিছিলোঁ হাবিত থকা বিভিন্ন আপুৰুগীয়া তথা আকৰ্ষণীয় চৰাইৰ নাম, যিসমূহ চাবৰ কাৰণে বিদেশী পৰ্যটকসকলে অসমত আহি ভিৰ কৰেহি, তেনেকুৱা চৰাইৰ নাম আৰু বন্যপ্ৰাণীৰ নাম। কেইবিধমান বন্যপ্ৰাণীৰ বিষয়েও আমি আলোচনা কৰিছিলোঁ যোৱাটো ক্লাছত। আমি ইতিমধ্যে তাৰ ভিতৰত এটা উল্লেখযোগ্য বন্যপ্ৰাণীৰ নাম হৈছে অসমৰ কাজিৰঙাত পোৱা এশিঙীয়া গড়। এই আকৰ্ষণীয় বন্যপ্ৰাণীসমূহ বা আকৰ্ষণীয় চৰাইসমূহক চাবৰ কাৰণে বিদেশৰ পৰা বিভিন্ন সময়ত বিদেশী পৰ্যটকসকল আহে বুলি তোমালোকক ইতিমধ্যে যোৱাটো ক্লাছত মই কৈছিলোঁ। গতিকে তোমালোকে এই তালিকাখন পূৰ্ণ কৰিবা। তালিকাখন পূৰ্ণ কৰি ইয়াৰ এখন ফটো তুলি ক্লাছৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপত চেণ্ড কৰি মোক দেখুৱাবা। আজিলৈ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ। পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পাছৰ যিটো প্ৰাকৃতিক সম্পদৰ ভাগ আছে সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম।